নমস্কাৰ সুপ্ৰভাত বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই গাঁৱলীয়া বোৱাৰী স্বপ্নাৰ অন্য এটা ব্লগলৈ আশা কৰোঁ আপোনালোক সকলো নিশ্চয় বহুত বেছি ভালে আছে বৰ্তমান বাৰু ময়ো ভালে আছোৱে বুলি ক'ব পাৰি আৰু ৰাতিপুৱাই আজি ব্লগটো আৰম্ভ কৰিলোঁ ইফালে বতৰো ডাৱৰীয়া দেখিছেনে আপোনালোকে আকাশখন দেখি নিশ্চয় ধৰিব পাৰিছে কিন্তু বৰষুণ বুলিবলৈ নাই ইফালে ছাগলী পোৱালি দুটা মোক দেখাৰ লগে লগে মোৰ ওচৰ পালেহি ইমান মৰম বুজি পায় সিহঁতক দেখিলেও মৰম লাগে আৰু আমাৰ সৰু ফুলনিখনৰ ফুলবোৰ ইমান যত্ন কৰিছোঁ যদিও বিশেষ তেনেকৈ ভাল হোৱা নাই কিয় জানেনে বৰষুণৰ পানীটো নাপালে ফুলবোৰ ইমান ভাল নহয় এনে পানী দি থাকিলেও বৰষুণ পালে বেছি ধুনীয়া হৈ পৰে ইয়া এইকেইটা পুলিকেইটা কিনি আনিছিলোঁ মই নাৰ্চাৰীৰ পৰা আৰু ভাল হৈছে বাৰু দেই এয়া অকণমান দেখুৱাই দিলোঁ আৰু গোলাপজোপা ইমান ধুনীয়াকৈ ফুলি আছে গোলাপ ফুল দেখিলে মনটো বহুত ভাল লাগি যায় নহয়নে বাৰু গোলাপ ফুল বুলিয়ে নহয় বাৰু মোৰ যিকোনো ফুল দেখিলে ভাল লাগে ইমান মনটো ভাল লাগি যায় নহয় ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ গা পা ধুবলৈ সাজু হ'লোঁ কাম বন কৰি মেলি আৰু আজি দুপৰীয়া ভাত সাজ কেনেদৰে বনাম চাই ল'ব এয়া কেৰাহীত অকণমান পিঁয়াজ দি মই ভাজি আছোঁ এতিয়া ঢেকীয়া শাকৰ ছিজন নহয়নে বাৰু ঢেকীয়া শাক ভাজিলে বহুত ভাল লাগে আজি মই একেবাৰে চিম্পুলকৈ ভাজিম বুট কেইটামান দিলেও ভাল পাওঁ বা মাছৰ আঞ্জাৰ বনালেও ভাল পাওঁ আজি মাছো নাই আৰু বুটো নাই অকল খুদাকে ভাজিব লৈছোঁ কোনে কোনে বাৰু ঢেকীয়া শাক খাই ভাল পায় কমেণ্ট কৰি জনাবচোন দেই আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তেতিয়া মই দিয়া ভিডিঅ'সমূহ আপোনালোকে দিয়াৰ লগে লগে চাব পাৰিব ইফালে মাটিমাহ অকণমান বনাইছোঁ কি দিছোঁ গম পায়নে মাটি দালিত খাৰ দি বনাইছোঁ কঁঠাল গুটি দিছোঁ সেইটো কাৰণে নহৰু দি তেল মাৰিছোঁ এইয়া এনেদৰে বাৰু কোনে কোনে তেল মাৰে মোক জনাবচোন মই কেতিয়াবা লৰালৰি হ'লে এনেকৈ দাইলটো বনাই লওঁ আৰু আন এখন কেৰাহীত তেলটো মাৰি তেতিয়া দালিখিনিলৈ দি দিওঁ দিয়াৰ পাছত আকৌ অকণমান উতলাই দিওঁ এনেদৰেও মই দাইল বনাওঁ আকৌ দেই নাহাঁহিব কিন্তু এইয়া কঁঠাল গুটি দেখিছেনে যিহেতু কঁঠাল গুটিৰ ছিজন হয় নহয়নে বাৰু আলু চালুবোৰ আমি প্ৰতি মাহতে খাবলৈ পাওঁ কিন্তু কঁঠাল গুটি দুমাহৰ কাৰণে সেইটো কাৰণে পাওঁতে খাই লৈছোঁ আৰু এয়া বাৰীৰে পোৰা কল আখিৰ পৰা থোকাটোৰ পৰা আখি কাটি আনিলে ইফালে কি বনাম জানেনে মই দেখুৱাই আছোঁ ৰ কি বনাব লৈছোঁ আজি একেবাৰে চিম্পুলকৈ বনাম কেতিয়াবা এনেকৈও খাই ভাল লাগে অসমীয়া আলুগুটি ভাজিম এতিয়া কাৰণ মাটি দালি খাৰৰ লগত সৰু মাছৰ ভাজি বা অসমীয়া আলুগুটি ভাজিখন হ'লে আমাৰ ঘৰৰ সকলোৱে খাই ভাল পায় যিহেতু আজি মাছ নাই সেইটো কাৰণে আলুগুটিকে বোলো কেইটামান ভাজোঁ ইফালে মই এয়া আলুখিনি সৰু সৰুকৈ কাটি ল'লোঁ আপোনালোকক দেখুৱাই আছোঁ ৰক দেই ঢেকীয়া ভাজিখিনি নমাবলৈও হৈছে বাৰু মোৰ এইখিনিহঁত হৈ গ'ল বেছি শুকালেও ভাল নালাগে নহয়নে বাৰু এইটো জোখতে ভাল লাগে ইফালে ঢেকীয়া ভাজিখিনি মই কণ্টেনাৰ এটালৈ কাঢ়ি থলোঁ আৰু একেখন কেৰাহীতে মই আলু ভাজিখিনিও বনাম আকৌ অকণমান মিঠাতেল দি দিছোঁ শুকান জলকীয়া এটা দি দিছোঁ আৰু এয়া মিহি মিহিকৈ কাটি ল'লোঁ মই আলুখিনি আৰু গোটেই আলুখিনি এতিয়া মই কেৰাহীলৈ দি দিলোঁ সোৱাদ অনুযায়ী নিমখ হালধি দিলোঁ একেবাৰে চিম্পুল আজি দুপৰীয়াৰ ভাত সাজ অকণমান হালধি দি দিছোঁ আৰু অসমীয়া আলুগুটি ভাজি চাগে সকলোৱে খাই ভাল পায় ন ইফালে মই এয়া ঢেকীয়া ভাজি আলু ভাজি আৰু ডিমৰ গুড়া ভাজি অকণমান ল'লোঁ
নেমু এটুকু ল'লোঁ, যিহেতু মই মাটি দালি যে নাখাওঁ, আজি এনেকৈয়ে খাম দেই। কেতিয়াবা এনেকৈও ভাল লাগে নহয়নে বাৰু। আৰু মই দুপৰীয়া ভাত সাজ এনেকৈয়ে খালোঁ। ইফালে গধূলাৰ কাৰণে অকণমান মাংস আনিলে। এইকণ মাংস লৈছোঁ মই ভাপত দি বনাম। আৰু ভাপত কেনেধৰণে দিম গম পায়নে? এয়া গোটেই মাংসখিনিত মই নিমখ, হালধি আৰু বিলাহী দি গোটেই মেগনেট কৰি থকা গৈছে। কোনে মেগনেট কৰিছে জানেনে? সৰু ল'ৰাই মেগনেট কৰি দিছে দেই। অকণমান কণ্টেনাৰ এটাতে মিঠাতেল অকণমান লৈ লৈছোঁ। যদি কোনোবাই এনেকৈ ভাপত সিজাই মাংস খোৱা নাই, আপোনালোকে খাব পাৰিব, একেবাৰে সহজ। আৰু তাকোকৈ ল'ব লাগে। ডাঙৰ চচ এটাত পানী অলপমান উতলাই আছোঁ আৰু তাতে ষ্টেণ্ড এডাল দি লৈছোঁ। তাৰ ওপৰতে সাফৰ মাৰি কণ্টেনাৰটোত মাংসখিনি ভৰাই ঢাকোন মাৰি দিছোঁ। এনেদৰে অলপ সময় সিজাই থকাৰ পাছত ভাপত বৰ ধুনীয়াকৈ সিজি যাওক, খাবলৈ ইমান সোৱাদ লগা হয়। বিলাহী অকণমান দিলে অকণমান টেঙি টেঙি লাগে। আৰু গধূলাৰ কাৰণে মই আৰু এবিধ ৰেচিপি বনাব লৈছোঁ। কি জানেনে? কচু বাও, নৰসিংহ আৰু মাংস। ইফালে পিঁয়াজ, আলু এইখিনি সৰহীয়া মাংসখিনি। আৰু এটা ৰেচিপি বনাম। যদি কচু বাওৱে এনেকৈ মাংস খোৱা নাই, লগতে নৰসিংহৰ পাত, আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰিব। বহুত বহুত বেছি ভাল লাগে। যদি এবাৰ খাই পায়, আপোনালোকৰ বাৰে বাৰে খাবলৈ মন যাব। যিহেতু সকলোৱে বাৰীতে কচু বাও পোৱাই যায় নহয়নে বাৰু। ইফালে আন এখন কেৰাহীত মই মিঠাতেল অকণমান দি আলুখিনি, মই সদায় আগে আলুখিনি এনেদৰে ভাজি লওঁ, তেতিয়া খাবলৈ ভাল লগা হয়। বহুতে আকৌ মাংসত আলু নিদিয়াকৈ খায়, কিন্তু আমাৰ ঘৰৰ সকলোৱে আলু অকণমান দিলেহে ভাল পায়। আৰু আলুটো আমাৰ ঘৰত প্ৰতি সাজতে লাগে। ইফালে কচু বাওখিনি সৰু সৰুকৈ চুচ গুচাই টুকুৰা টুকুৰি কৰি লৈছিলোঁ যে, সেইখিনি হয়তো এতিয়া মই একেখন কেৰাহীতে ভাজি লৈছোঁ। বৰ ধুনীয়াকৈ ভাজ খাইছে। এইটো জোখতে ভাজি ল'ব লাগিব। অকণমান ৰঙচুৱা হ'ব ধৰিলে কচু বাওখিনি এনেকৈ নমাই থ'ব লাগিব। আলুখিনিৰ লগতে মই কচু বাওখিনিও নমাই থ'লোঁ। ইফালে মাংসখিনি মই এতিয়া অলপ সময়ৰ কাৰণে ভাজি থাকিম। মানে মাংসখিনি গাৰ পানীটো শেষ নোহোৱালৈকে মই ভাজি থাকিম। আৰু সোৱাদ অনুযায়ী নিমখটো মই আগে দি লওঁ, তেতিয়া গাৰ পানীখিনি ধুনীয়াকৈ ওলাই যায় আৰু মাংসখিনিও খাবলৈ ভাল লগা হয়। লগতে তেজপাত দুখিলামানো দি দিছোঁ। বাকী মছলা চছলা মই পিছত দিম। সকলোৱে বনোৱা পদ্ধতিবোৰ অলপ বেলেগ বেলেগ ধৰণৰ হয় নহয়নে বাৰু। এতিয়া কাটি লোৱা পিঁয়াজখিনি দিলোঁ আৰু খুন্দি লোৱা নহৰু, আদা, কেঁচা জলকীয়া, পিঁয়াজ এইখিনিহঁত দি দিছোঁ। এনেকৈ শেষত দিলে মাংসখিনি ভাজি থাকিলে কেৰাহীত লাগি নধৰে। সেইকাৰণে মই মা মছলাখিনি সদায় পিছত দিওঁ। আৰু একেবাৰে শেষত আলু আৰু কচু বাওখিনি দি দিলোঁ। দি মছলা চছলা দি মেলি এনেদৰে অলপ সময়ৰ কাৰণে ভাজি থাকিম। আৰু এতিয়াহে মই হালধি দিছোঁ আৰু মিক্স মছলা অকণমান দি দিছোঁ। ইয়াত দেখিছেনে? এচামুচ মিক্স মছলা মই দি দিলোঁ। অকণমান দিছোঁ চাহপাত আৰু অকণমান চেনি, তেতিয়া কালাৰটো বৰ ধুনীয়া হয়। এয়া গোটেইখিনি মই দি দিলোঁ কেৰাহীখনত। আৰু ভাজি হৈ গ'ল। তাতে মই এইয়া কুমলীয়া নৰসিংহৰ পাতখিনি দি দিছোঁ। গোটেই পাতখিনি দিয়াৰ পাছত মই অলপমান লৰাই গৰম পানী অলপমান দি দিলোঁ। যিহেতু বেছি মই পনীয়া নকৰোঁ, ৰুটিৰ লগত খাম, এয়া অলপ গ্ৰেভি টাইপত বনালোঁ। ইফালে দেউতাক আৰু ল'ৰাহঁতে শুকান ৰুটি বনাই আছে। শুকান ৰুটি আৰু মাংসই খাম বুলি ভাবিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। আৰু কচু বাওৱে যদি এনেকৈ মাংস খোৱা নাই, এবাৰ হ'লেও খাই চাব। বহুত ধুনীয়া লাগে, বহুত বেছি ভাল লাগে, বিৰাট সোৱাদ হয় আঞ্জাখন খাবলৈ। ইফালে দেউতাক ল'ৰাহঁত খাই আছে।
তেওঁলোকক দি মেলি লগতে ময়ো খাবলৈ লৈছোঁ। মা আৰু দেউতাক আগে খুৱাই ল'লোঁ, যিহেতু মায়ে মাংস নাখায়, দেউতাই খায় বাৰু দেই। আৰু মই শুকান ৰুটি 2টা লৈ ল'লোঁ আৰু এতিয়া মই খাবলৈ বহিছোঁ। সকলোৱে কুশলে থাকক, মংগলে থাকক আৰু ইমান সময় যে মোৰ লগত থাকিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। এনেদৰে আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে অতি সোনকালে আহি আছোঁ। গুড নাইট।